Rider is back. Rider is back. Sajde. More नजर आ रहा है प्रेम माने गान गान माने प्रेम प्रेम माने वीडियो वीडियो माने प्रेम हमारे बुदा केने आइजा ए जे खाना हबो खाना हबो किहर আগতে যে ইয়াতে লিখিছো A+ টিউ 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 ইয়াতে আছে চাগে এইটো কোনবাই লিখিছে আৰু ৰব এইবিলাক দেখিছে না কেনেকুৱা তো এই গাইছ ওয়েলকাম জনাইছে টিক্স ব্লগছলৈ আৰু মই আজি গৈ আছো বিজনেছ কিবা এটা স্কুলত প্ৰগ্ৰাম আছে আৰু তাতে ডিম্পুদা আহিব ডিম্পুদাৰ লগত অলপ আগতে কথা হৈছিল তো আমি গৈ আছো বিজনেছ আমি মানে মই আৰু মুন্দা ইয়াছে দেৱজিতে পুৰা স্কুলত যাবলৈ ৰেডি হৈ আছে কাৰণ ইহঁতৰ চলি আছে এক্সাম নহ'লে ইহঁতক লৈ গ'লো হয় দেৱজিত ভাই ই ই পুমাৰ এতিয়া মাস্কটোও পুমাৰ পিন্ধি আছে চা ভাই ই পুমা কিবা কি কৰিছে নেকি ভাই তো ই ব্ৰেণ্ড এম্বেচেডৰ পুমাৰ তো পুমাই স্পন্সৰ কৰিছে ইয়াৰ লগত কণ্টেক্ট ৰাখিব পইচা কি কামি নেই ইয়াৰ আৰু আমি গৈ আছোঁ আৰু এতিয়া বাজিছে 9টা তো চাওক উঠে উঠ 9টাতো ই শুয়ে আছে ইয়াৰ স্কুল যাব অলপ পিছত আৰু এইযোৰ নতুন ড্ৰেছ আজিৰ কাৰণে স্পেচিয়েল আৰু এইযোৰ দিছিল মোক প্ৰিন্সে গিফ্ট থেংক ইউ ভাই গিফ্ট দিয়াৰ কাৰণে ভাল হৈছে প্ৰগ্ৰামটো পালোঁ প্ৰগ্ৰামৰ আগতে গিফ্টটো পালোঁ তো বহুত ভাল লাগিল গুড মৰ্ণিং আৰ্টিক্স ব্লগছৰ পৰা আপোনালোকে নাজানো কেইটাত চাই আছে মোৰ ভিডিঅ' সদায় 10টাত আহে নাজানো এইটো ভিডিঅ' কেতিয়াকৈ কিমান টাইমত দিওঁ বাট 10টাতে দিম চাগে আৰু গুড মৰ্ণিং চাওক মই টকাই ওলালোঁ ৰুমৰ পৰা একদম হেলমেট লৈ আগত আছে মুন্দা থিয় হৈ আছে আৰু যাব লাগে বিজনী চালো বিজনী কি খবৰ কি মুন্দা কি খবৰ আহি পেলাই ৰাতি খবৰ ভাল গৈ আছো বিজনী চালো স্টাৰ্ট কৰিব লাগে এতিয়া ক'ত যাবা তো আহি পালোঁ বিজনী এইবাৰ কিবা খাব লাগে আগত তাৰপিছত খাই দাই আমি কিবা খাওঁ বলক খাই দাই তাৰপিছত ডিম্পুদাহঁতে আহি আছে ডিম্পুদাহঁতক লগ কৰিম তাৰপিছত কিবা প্লেন কৰোঁ বা কিবা এটা প্ৰগ্ৰাম আছে তো এইকাৰণে লগ কৰি তো বিজনীত আহি গ'ল খানা মুন্দাৰ বহুত ভোক লাগি গৈছে শেষে হৈ গ'ল ৰুটি খোৱা শেষ হৈ গ'ল তাৰমানে এইখন দোকানত আমি আগে পিছো ৰুটি খাইছোঁ মানে বঙাইগাঁওতো বেলেগ কথা বিজনীৰ ভিতৰতে ৰুটি বনাই তো আজি খাইছোঁ মই গোল্লা খাম মই ৰুটি নাখাওঁ কাৰণ মৰ্ণিং বহুত কিবা কিবি খাই ল'লোঁ গোল্লা ফাইনেলি ডিম্পুদাই আহি পাল এইটো হ'ল ডিম্পুদাৰ গাড়ী চেচ দে ভাই ৰাস্তাত পালোঁ বিদ্যুৎক লগ বিদ্যুৎ ভাই আছে ইয়াৰ আজি গাৰ্লফ্ৰেণ্ড ৰিভিল হ'ব বুধাই পুৰা মাটি খাই একদম জছ তুলি আছে কেনেকুৱা বঙাইগাঁও ফোনখন এতিয়া অহা হৈ আছে ঠিক আছে আৰু ইফালে আছে মিনময় দা তাৰপিছত মজা একদম আৰু মোৰো এটা ৰঙা জেকেট আছিল কিন্তু আজি নানিলো বাৰু এইটো মজা লাগে এইটো কালাৰ মোৰ আৰু তাতে গলান নাই কলেজত মই এতিয়ালৈকে যোৱা নাই মজা দিয়া বলা তাৰপিছত মিনাল দা এই বৰ্তমান লাইফত বেছিকে থাকে বৰ্তমান লাইফত বেছিকে থাকে নাই লাইফত মাজে আহৰ কথা এটা পাতি ভাল লাগে না চাবলৈ আৰু ডিম্পুদাৰ একদম ৰিটাৰ্ণ ৰাইডাৰ হ'ব ৰাইডাৰ ইজ বেক ৰাইডাৰ ইজ বেক একদম মজা ৰাইডাৰ ইজ বেক যাব চেন্নাই এক্সাইটেড হৈ আছে না পুৰা নার্ভাস এক্সাইটেড চেন্নাই এই ভাই বহুত এক্সাইটেড মানুহ চেন্নাই একদম এবাৰ আহিছে মহন্ত দা এইবাৰ বিয়া চিয়া নাই নেকি আজি পৰা নাই ভাল
মানে এনে প্ৰত্যেকবাৰে কিবা প্ৰগ্ৰেম পাতিলে মানে বিয়া পৰে মামাৰ কিতাপৰ বিয়া জেঠি কিতাপৰ বিয়া আহি গৈছে কমলা খাবলা খালোৱে ডিম্পুদা আহি গৈছে কমলা কেনে খিচাৰি বৰ্ডত কেলা খাই আছোঁ বক্সিং কৰি আছোঁ বেয়া। বক্সিং কৰিছোঁ কেনে কেলা খাইছে নেকি ডিম্পুদাক দেখালো এইবাৰ আমাৰ মাজত কোন আছে জানে নাই বিকিনে আহিছে আজি গান আছোঁ নেকি কিন্তু আজি আমি আহিছোঁ আৰবা আনন্দৰাম বৰুৱা একাডেমি বিজিলে এতিয়া আৰ্টিকো আহিছে আমি অলপমান পিছত গান গাম নাচিম ফূৰ্তি কৰিম আজি একদম আছে থাকিম একদম ধুনীয়াকৈ দেখাম আৰু এইটো হ'ল আই লাভ ARBA একাডেমি মানে আনন্দ ৰাম বৰুৱা একাডেমি আৰু ইয়াৰ আছে মৃণাল দা কেনে মজা মজা ৰ'দটো বেছিকৈ পৰি আছে ৰ'দটো অলপ চাই যাব বৰ ৰ'দ দিছে ভাবা নাছিলোঁ আপুনি চাৰ্ট পিন্ধি আহিছে আপুনি বাচি গৈছে মই নাই জানোৱে হেৰি একো নাই তলত চাৰ্টে আৰু মই পিন্ধি আহিছোঁ হুডি চেছ গৰমত খতম আজি গৰম এইটো হ'ল আনন্দৰাম বৰুৱা একাডেমিৰ স্কুল ক্লাছৰুম আৰু ইয়াতে আহিলোঁ ধুনীয়াকৈ বাপৰে বাপ চাওক না আগতে যে ইয়াতে লিখিছোঁ A+ টিউ 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 ইয়াতে আছে চাগে এইটো কোনোবাই লিখিছে আৰু ৰ'ব এইবিলাক দেখিছে না এইবিলাক থাকিবই ভাই নৰ্মেল এইটোৱে স্কুলৰ মজা দি আছে লাজ কৰিছে নেকি কিয় কৰিম কি হ'ল হে কি হ'ল চেছ ডাঙৰ ষ্টেজত আজি প্ৰথমবাৰ হাই মানুহ চাওক অ' ভাই এজন উঠি অহা বিশিষ্ট চিকিৎসক কেনেকুৱা সমীৰ দাস ডাঙৰীয়া টেনশ্যন লাগি আছে উপস্থিত এতিয়া হৈ গ'ল ভাষণ দিবলৈ গগৈয়ে হৈছে ভাষণ চাখনৰ মানুহ নহয় সেইকাৰণে তোমালোকৰ প্ৰস্তাৱ কৰিব পাৰে তথাপিও আমি দিছোঁ নিয়মতে আগবাঢ়ি পোনপ্ৰথমতে আনন্দৰাম বৰুৱা একাডেমীক ধন্যবাদ দিছোঁ যে ইমান এটা ভাল অনুষ্ঠানত আমাক নিমন্ত্ৰণ কৰি অনাৰ কাৰণে আৰু মই জীৱনত বিজনী আহি পোৱা নাছিলোঁ এইবাৰে প্ৰথম বহুত ভাল লাগিছে বিজনী আহি এনেদৰে বঙাইগাঁও গৈ থাকোঁ এইটো ৰাস্তাৰে যাওঁ কিন্তু বিজনী অহা নাছিলোঁ আজি এই সুযোগ দিয়াৰ কাৰণে আনন্দৰাম বৰুৱা একাডেমীক বহুত বহুত ধন্যবাদ আৰু কি ক'ম ময়ো প্ৰথমবাৰ আহিছোঁ খুব ভাল লাগিছে ক'ত আছে মানে মই নতুনকৈ ইউটিউব চেনেল ষ্টাৰ্ট কৰিছোঁ তুমি যেতিয়া ষ্টাৰ্ট কৰিছিলা মানে আপুনি তো তেতিয়া কি ফেচ কৰিছিলা না যে ভিডিঅ'জ ভিউ নাহে তো আৰু নকৰোঁ বা সেনেকুৱা টাইপৰ সেইটো সকলোৰে হয় মানে আজিকালিতো সকলোৱে ইউটিউব ভিডিঅ' বনাই বুলি ক'ব পাৰি ইয়াতো চাগে বেছিভাগ হাতা অপশ্যন বুলি কোনে ইউটিউব ভিডিঅ' বনায় তো ইয়াত বহুত আছে তো প্ৰথমতে মানে ইমান ভাবিব নালাগে নৰ্মেলি বনাই থাকিব লাগে যে বেলেগে নাচালেতো মই চাম কাৰণ ইউটিউবৰ পৰা ভিডিঅ' ডিলিট হৈ নাযায় যদি কিবা প্ৰব্লেম নহয় তো আজি আপুনি এয়া কলেজৰ এটা ভিডিঅ' বনালে এই ভিডিঅ'টো যেতিয়া তুমি বুলি কৈছোঁ তুমি বিয়া চিয়া চলি বুলি হোৱাৰ পিছত চাবা কেনে এটা ফিলিংছ মানে ৱাও তো সেই ফিলিংছটোৰ কাৰণে আচলতে প্ৰথমতে বনাব লাগে মানুহে চাওক বুলি নহয় আৰু তাৰপিছত যেতিয়া অট'মেটিক ভাল হ'ব ভিডিঅ'বিলাক এক্সপিৰিয়েঞ্চৰ পৰা তেতিয়া মানুহে চাব কিন্তু প্ৰথমতে ভিউ আশা কৰি বনালে সেইটো মানে নহ'ব পাৰে কাৰণ ইউটিউবটো তেনেকুৱা না কাৰণ কিমানে চাব চোৱা মানুহ ইমানো বেছি নাই না তো সেইকাৰণে আৰু মোৰ মতে প্ৰথমতে নিজৰ কাৰণে বনাব লাগে যে থাকি যাওক পিছত চাম তাৰপিছত তেনেকৈ বহুতে চোৱা মই তেনেকৈ বনাইছিলোঁ আৰু তেনেকৈ আজিও বনাই আছোঁ আৰু চাই আছোঁ কিমান দিন হ'ল এতিয়া try মানে সেই হাই ছেকেণ্ড অপশ্যন যে এইটো নাই সেইটো আছে বুলি এনেকুৱা বহুত মানে ছেকেণ্ড অপশ্যনটো মেইন মানে গম পাইছি না মেইন তো মোৰ নজৰিয়াৰে মানে প্ৰেম মানে গান গান মানে প্ৰেম প্ৰেম মানে ভিডিঅ' ভিডিঅ' মানে প্ৰেম
এইটো ওলাই দিবলৈ ৰেডি হ'লোঁ গ'লোঁ আনন্দৰাম কলেজৰ হোষ্টেল আৰু ইয়াত ডিম্পুদা বাথৰুমত গৈছিল আৰু আহি পালোঁ কিবা খানা খাই গুচি যাব লাগে আৰু বিকিদা চাম চাগে অলপ ৰখি দিম ডিম্পুদা কেনে খানা হ'ব খানা হ'ব কিহেৰে মাতিল তো আহি গ'ল ভাত আগত আছে বিকিদা এতিয়া এনাৰ্জি লৈ আছে এই গান গাব লাগিব খাই আমাক এৰি মোৰ চবতে আগে ভাই বিয়া ভোজ চবতে ৰুমত আমি বহিম ধুনীয়াকৈ ইফালে ফটো ছেশ্যন চলি আছে মুন্দা কেনে বঢ়িয়া না ভালেই দিছে না অ'কে এটা তোৰ ৰুম নেকি এইবাৰ বিদ্যুতৰ ৰুম ৰিভিল কৰি দিম এইটো হ'ল বিদ্যুতৰ বেড এতিয়া হৈ গ'ল প্ৰগ্ৰাম শেষ এতিয়া ব্ৰেকআপ দিব টাইম হ'ল ব্ৰেকআপ অ'কে নহয় দুদিন পিছত লগ পাম ব্ৰেকআপ দিম মই লগ পাম মজাকে ব্ৰেকআপ কেম্পিং কৰিম অ'কে কেম্পিং হ'ব বিকিদা আপুনিতো থাকিবই ব্ৰেকআপ হেল্ল' বিয়া নাৰাখিব বিয়া নাৰাখো ভাই মানে মিটাপ হ'ব মই থাকিম বাৰ মিটাপ তো মোৰটো ওলাই লৈছোঁ কিবাকে আৰু এইবাৰ একদম মজাকে বিকিদা ফালি দিব আগত হৈ আছে প্ৰগ্ৰাম একদম হাই মানুহ আল্ট্ৰা লেভেলৰ মানুহ তোমাক এনেকুৱা লাগি আছে ঠিক আছে তো বেছি গান নুশুনা আৰু এনেকৈ হৈ গ'ল প্ৰগ্ৰাম শেষ আৰু প্ৰগ্ৰাম শেষ হোৱা নাই মানে আমি আগতে ওলাই দিলোঁ তো গাইজ যদি ভিডিঅ'টো ভাল লাগিল সকলো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব লগতে কৰি থ'ব প্লিজ